বডি বিল্ডিং যদি আপোনাৰ ইচ্ছা যায় ভাল বডি বনাবলৈ বা বডি বিল্ডিং কৰিবলৈ তেন্তে এইটো ভিডিও আপোনাক বহুত হেল্প কৰিব কাৰণ কিছুমান ল'ৰা ছোৱালীৰ ইমান পইচা নাথাকে যে তেওঁলোকে বজাৰৰ পৰা প্ৰটিন মাল্টিভিটামিন আদি বস্তুবোৰ লৈ ভাল বডি বা ডায়েটটো মেইনটেইন কৰি ৰাখিব পাৰে তো হেল্ল' বন্ধুসকল মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাইছে ফিটনেছ সলিউশন তো আজিৰ এই টপিকটো হ'ল কম পইচাত কেনেকৈ ভাল বডি বা ডায়েটটো মেইনটেইন কৰি ৰাখিব পাৰি ভাল বডি বনাবলৈ হ'লে ব্যায়াম কৰাৰ লগতেও সুস্বাস্থ্য আহাৰ বা ডায়েট কৰাটো বহুতে দৰকাৰ তো আজি আমি আলোচনা কৰিম ঘৰতে কম পইচাত ডায়েটটো কেনেকৈ মেইনটেইন কৰি ৰাখিব পাৰি তো প্ৰথমতে আপোনালোকৰ তেলৰ বস্তুবোৰ বা ফাষ্ট ফুডৰ বস্তুবোৰ খোৱা কমাই দিব লাগিব তো ডায়েট কৰিবলৈ প্ৰথম বস্তুটো হ'ল কম পইচাত ঘৰতে কৰিব পাৰি প্ৰথম বস্তুটো হ'ল কণী ভাল বডি বনাবলৈ হ'লে কণী খোৱাটো বহুতে দৰকাৰ কাৰণ ইয়াৰ যিটো বগা ভাগটো থাকে তাতে প্ৰায় 84% প্ৰটিন থাকে তো কণী খোৱাটো বহুতে দৰকাৰ আৰু আমি সকলোৱে জানো কণীটো সিদ্ধ কৰিয়ে খাব লাগে আৰু আপোনাৰ পইচাৰ ওপৰত নিৰ্ভৰ কৰে দিনত 2টা 3টা বা 5টা 6টা যিমানখিনি খাব পাৰে তো ডায়েটৰ প্ৰধান বস্তুটো হ'ল কণী ইয়াৰ নেক্সট আহিল কল খোৱাৰ পিছত কিমান গাত শক্তি হয় এইটো আমি সৰুৰ পৰাই গম পাওঁ ইয়াতো বহুত পৰিমাণে প্ৰটিন থাকে যিসকল ল'ৰা ছোৱালী ক্ষীণ বা অলপ দুৰ্বল সেইসকল ল'ৰা ছোৱালীৰ কাৰণে কলটো বহুত যথেষ্ট উপকাৰী তো ডায়েটৰ কাৰণে কলটো প্ৰধান বস্তু নেক্সট আহিল বাদামেও বডি বনাবলৈ বা ডায়েট মেইনটেইন কৰিবলৈ বহুত সহায় কৰে আমি সকলোৱে জানো বাদামে চুলি গজাতো সহায় কৰে কিন্তু তাৰে উপৰিও বাদামত বহুত পৰিমাণৰ এমিনো এচিড থাকে যি মাচুল গঢ়াত বহুত সহায় কৰে তো বাদামো প্ৰধান বস্তু ডায়েটৰ কাৰণে ইয়াৰ পিছত আহিল পনীৰত অলপো পৰিমাণে ফেট নাথাকে আৰু ইয়াত বহুত পৰিমাণে প্ৰটিন থাকে তো সেইবাবে ভাল বডি বনাবলৈ হ'লে পনীৰেও বহুত পৰিমাণে সহায় কৰে ইয়াৰ উপৰি মাংস ওটছ টমাটো মাছ আদি বস্তুবোৰে আমাক ডায়েট মেইনটেইন কৰাত বা বডি বনাবলৈ বহুত পৰিমাণে সহায় কৰে তো ধন্যবাদ বন্ধুসকল যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে কমেণ্ট বক্সত জনাব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ